নমস্কাৰ বন্ধুসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। আজি বিশেষকৈ মই আপোনালোকে ল'ৰালি কালত কোনে কোনে বৰশী টোপাই ভাল পাইছিলে বাৰু? ভাল পাইছিলে হ'বলা হয় নাই? মই কিন্তু খুব বৰশী টোপাইছিলোঁ আগতে। এতিয়া সেই পদূলি মুখতে ৰখি থাকোঁতে পথাৰত ইমান ধুনীয়াকৈ মাছবোৰ খেলি আছে নহয়, সেই তাকে বৰশী টোপাবলৈ মন গ'ল। তাকে বৰশীটো বাওঁ, আপোনালোকে চাওক। যদি কোনোবাই বৰশী টোপাই নাপোৱা তেতিয়াহ'লে মোৰ ভিডিঅ'টোকে চাই বৰশী টোপোৱা আমোদ লওক। বৰশীটো বোৱাৰ আগত প্ৰথমতে আমাক লাগিব কি বস্তু? কেঁচু। কেঁচুটোতো খান্দিবই লাগিব। কেঁচু খান্দি বৰশীত লগাম, তাৰপিছত পথাৰত বৰশীটো দি দিম। প্ৰথমতে কেঁচু খান্দি লওঁ দেই, কেঁচু খান্দি লওঁ। এইয়া খান্দিছোঁ আৰু কেঁচুটো ওলাই নে নোলায় আৰু। ওলালে পটাপট খান্দিম। ওলোৱাৰ পিছত আৰু বৰশীটো টোপামগৈ আৰু। টোপাবগৈ লাগিব দেই। ইচ্ছা কেঁচুৱে ওলোৱা নাই। কেঁচু বিচাৰি বিচাৰি আকৌ হাবিয়ে হাবিয়ে যাত্ৰা হৈছে মোৰ বনে হাবিয়ে বনে এইটো কেঁচু ওলাই গ'ল, পাই গ'লো কেঁচু পাই গ'লো। এইটো এতিয়া আৰু বলক আৰু বৰশী টোপাবলৈ যাওঁ। কেঁচু লৈ আহিছোঁ, কেঁচুটো গৈ বৰশীত লগাম, তাৰপিছত বৰশীটো পথাৰত গৈ পাতি দিম। তো মোৰ বৰশীটো এইটো বৰশীটো ওচৰলৈ আহি গ'লোঁ। এতিয়া বৰশীত লগাম কেঁচুটো লগোৱাৰ পিছত গৈ পথাৰত পাতি দিম। এইয়া লগাই লওঁ প্ৰথমে এইয়া কেঁচুটো বৰশীত লগাই লওঁ দেই। কেঁচু লগালে মানে আচলতে এই সোনকালে খুটে বুলি কয় মাছ। ডাঙৰ গৰৈ কাৱৈ কি আছে চব আনিম আজি। তাৰপিছত আৰু ৰাতি খৰিকা দি জুইত পুৰি খাব লাগিব। ব'লক এতিয়া কি বুলি কয় পথাৰত বৰশী বাওঁগৈ। এয়া আহি পথাৰ পাইছোঁহি আৰু লাহেকৈ বৰশীটো দিম পথাৰত। ইয়াত ইমান খেলি আছিলে নহয় মাছ। এয়া আৰম্ভ কৰিছোঁ আৰু বৰশী বাবলৈ দেই। অতীতলৈ মনত পেলাই দিছোঁ, ল'ৰালি কাললৈ মনত পেলাই দিছোঁ। কোনে কোনে ভাল পাইছিলে বৰশী বাই? এইয়া এইয়া দেখিছেনে কেনেকৈ খেলিছে মাছ? খুটিবই। প্ৰথমে কাৱৈহে আনিম আৰু নহ'লে গৰৈ, নহ'লে চেঙেলী, কিবা এটাতো আহিব লাগিব। খুটৌ খুট চেঙেলী খুট চেঙেলী খুট চেঙেলী খুট। দেখিছে নাই? পুৰা বৰশী বাইছোঁ কিন্তু দেই। ল'ৰালি কাললৈ মনত পৰিছে নাই বাৰু আপোনালোকৰ? অতীতত খুব আগতে এগাল লগ খাই আমি পুৰা বৰশী টোপাওঁ। একদম এমক এজক মুঠতে গৰৈ মাছ, কাৱৈ মাছ, পুঠি মাছ যি আহে বৰশীত চব লৈ আহোঁ আৰু দেই। ইয়াত টোপাই থাকোঁ আৰু। আনিব নোৱাৰিলোঁ, গুচি গ'ল। তামাম খেলিছে। কিহে পাইছে? বৰশীত নাহিছে যে মাছটো। খতৰা খুটিছে কিন্তু বৰশীত মাছ নাহিছে। পানী সেই সিজা কৈছোঁ। কি হৈছে? মাছবোৰ এনেকুৱা টেঙৰ হ'ল ন, বৰশী নুকুটা হৈছে। খুটিছে মানে গুচি গৈছে। এনেকুৱা টেঙৰ হৈছে মাছ, খুটিছে পলাইছে।
এটাও আনিব পৰা নাই। এইটো দেখিছেনে? অৱশেষত এটা আনিলোঁ যেনে তেনে। গৰৈ মাছ আপোনালোকেতো দেখিলেই। এতিয়া ইমানতে সামৰিছোঁ মোৰ এই ভিডিঅ'টো। মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ দেই। থেংক ইউ, ধন্যবাদ।